হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল। সকলোকে নমস্কাৰ জনাইছোঁ। আজি থাম্বনেইল চাই আপোনালোকে গমেই পাইছে আজি মই কিহৰ বিষয়ত এটা ভিডিঅ' বনাবলৈ লৈছোঁ। যে ADRE এক্সামটো হৈ গৈছে। মই হায়াৰ ছেকেণ্ডেৰী লেভেলৰ যিটো এক্সাম হৈছে সেইটো এক্সামৰ কাট অফ মাৰ্কছ লৈ অলপ কথা পাতিম। আজি অলপ গাটো বেয়া, তথাপিও মানে বনাব লৈছোঁ ভিডিঅ'টো। সকলোৰে মনত এটা ভাৱ চলি আছে যে কাট অফ মাৰ্কটো কিমান যাব, আৰু বহুত বেছি টেনশ্যনত ভুগি আছে। চ' সেইকাৰণে ভিডিঅ'টো বনালোঁ। তো গাইজ ভিডিঅ'টো চাই থাকক। চ' ভিডিঅ'টো আৰম্ভণিতে মই এটা কথা ক'ব লৈছোঁ। মই ৰিচেণ্টলি হৈ যোৱা আমাৰ ইৰিগেশ্যনৰ APSC ইৰিগেশ্যন জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু PWDৰ এক্সাম যিটো হৈছিল সেই দুটাতে মই চিলেকশ্যন হৈছোঁ। মই ইৰিগেশ্যনতো চাকৰি কৰিছোঁ 1.5 বছৰমান, তাৰপিছত ৰেজিগনেশ্যন দি PWD APSC আণ্ডাৰত হোৱা PWDটো মই চিলেকশ্যন হৈ এতিয়া চাকৰি কৰি আছোঁ। তাৰ আগতে মই পাৰ্মানেণ্ট চাকৰি কৰিছোঁ জুনিয়ৰ এছিষ্টেণ্ট হিচাপে হায়াৰ ছেকেণ্ডেৰী স্কুলত। চ' আগৰ দুটা চাকৰি ৰিজাইন দিছোঁ, এতিয়া এইটো চাকৰি PWDত কৰি আছোঁ। চ' ADRE যিবিলাক আমাৰ কেণ্ডিডেট বন্ধু বান্ধৱীসকলে ইমান কষ্ট কৰি পঢ়ি আজিৰ ডেটত মানে ADRE হায়াৰ ছেকেণ্ডেৰী লেভেলৰ এক্সামটোত APR হৈ এতিয়া ৰিজাল্ট দিবলৈ লৈছে। আমাৰ CM ছাৰে কৈছে যে ফেব্ৰুৱাৰী মাৰ্চত আমাৰ এপইণ্টমেণ্ট ৰিজাল্টটো দিব। চ' সকলোৱে মানে এক্সাইটমেণ্টটো বহুত আছে, তাৰ মাজতে সকলোৱে মানে অলপ টেনশ্যনত ভাঙি পৰিছে। চ' মই সেইটো ভাবি পেলাই আজি ভাবিলোঁ যে ভিডিঅ' এটা বনাই দিওঁ, অলপ হ'লেও মনত ভাল লাগিব। চ' টেনশ্যনটো বহুতে বেছি হয় এক্সামটো দিয়ালৈকে, তাৰপিছত ৰিজাল্টলৈকে। এইবিলাক এক্সামত বৰ বেছি প্ৰব্লেম হয়, টেনশ্যন হয়, দিনে দিনে বৰ বেয়া লাগে। কাৰ কাৰণে বেয়া লাগে? যোনসকল ল'ৰা ছোৱালীয়ে, যোনসকলে মোৰ বন্ধু বান্ধৱীসকলে ভালদৰে পঢ়া শুনা কৰিছে, 2-3 বছৰৰ পৰা বা এবছৰৰ পৰা পঢ়িছে, 6 মাহৰ ভালকৈ পঢ়িছে, মানে পঢ়াৰ নিচিনা কৰিছে। কিতাপৰ ইটো মূৰৰ পৰা সিটো মূৰলৈকে মানে দিনে ৰাতি ষ্টাডি কৰিছে। ৰিজনিং হওক, GS হওক, আপোনাৰ মেথছে হওক, ইংলিছে হওক, মানে কোনো বস্তু এৰা নাই। হিষ্ট্ৰী হওক, অসমৰ হওক, বাহিৰৰ হওক। চ' দিনে ৰাতি কষ্ট কৰিছে, মানে গৰমত ঠাণ্ডাত পঢ়ি কিতাপৰ এটা পেজো বাদ দিয়া নাই, এটা মানে বাদেই দিয়া নাই, এনেকৈ কষ্ট কৰিছে। সঁচাকৈ এই কষ্টৰ ফলটো ভাল হ'লে সঁচাকৈ মনত বহুত ফূৰ্তি লাগে। আৰু ৰিজাল্টত নামটো আহিলে এই ফূৰ্তিটো সঁচাকৈ যেতিয়া আহিব আপোনালোকৰ নাম, সেই যিটো আমাৰ মনৰ পৰা যিটো ফূৰ্তি আহে সেইটো এক্সপ্ৰেছ কৰিব নোৱাৰি, ইমানেই ভাল লাগে। চ' মই গম পাইছোঁ, মুখ দি ক'ব নোৱাৰি। চ' গাইজ, আশা কৰোঁ আপোনালোকে যোনসকলে কষ্ট কৰিছে, পঢ়া ভালদৰে পঢ়িছে, কম্পিটিশ্যন সেইসকলৰ লগতে হ'ব। যোনসকলে পঢ়া শুনা কৰা নাই, এনে গৈ পেলাই এক্সামত দিছে, চ' কম্পিটিশ্যন তেওঁলোকৰ লগত আপোনালোকৰ নহয়। ফাৰ্ষ্ট কথা, কম্পিটিশ্যন হ'ব যোনসকলে ভালকৈ পঢ়িছে আৰু স্মাৰ্টলি পঢ়িছে, সেই দুটাৰ মাজত কম্পিটিশ্যন হ'ব। তাৰ ভিতৰত কোনে এক্সাম হলত ফালি আহিছে, মানে ভুলটো কৰা নাই, চিলি মিষ্টেক কৰা নাই, আৰু ধুনীয়াকৈ কমন হৈছে বা ধুনীয়াকৈ পাই গৈছে এনচাৰবিলাক, একদম মানে যেনেকৈ পঢ়াৰ দৰে মানে এক্সামত এনচাৰবিলাক কৰিব পাৰিছে। তো এক্সাম হলত কি হৈছে, মই এটা মনৰ পৰা এটা কথা কৈছোঁ। এক্সাম হলত যেতিয়া নিজৰে ফিল হ'ব, মই আপোনালোকক কৈছোঁ, মোৰ বন্ধু বান্ধৱীসকলক, এক্সাম হলত যদি আপোনালোকৰ ফিল হৈছে যে না আজি এটা এক্সাম দিছোঁ যিটো মোৰ বহুত ভাল হৈছে, একদম মই কৰিব পাৰিছোঁ, ৰিজনিং মেথ কৰিব পাৰিছোঁ, নিজৰ এটা মাইণ্ডেল যে ৰাইট কৰিছোঁৱে, আৰু এনচাৰ কি দেখাৰ পিছতো গম পাইছে যে না মই সঁচাকৈ ৰাইট কৰিছোঁ। চ' সেইসকলক মই মনত এটাই কথা কৈছোঁ, ওপৰৱালাৰ ওপৰত ভৰসা ৰাখক। আপোনালোকৰ নামটো মই কৈছোঁ, যোনসকলে এনেকুৱা এক্সাম দিছে সেইসকলৰ হৈছে, আৰু যোনসকলে ভালকৈ পঢ়িছে। চ' এতিয়া নেক্সট পইণ্টত আহোঁ যে কাট অফ মাৰ্কটো অলপ বেলেগ ধৰণৰ কথা। কাট অফটো মই নহয়, পৃথিৱীত কোনো এজন ব্যক্তি নাই, যিমান গুগল শ্বীট দিয়ক,
যিমান যি কৰক, যিমান মুখে মুখে ফোনত যিমান মানুহক ফোন কৰক, কাট অফ মাৰ্কটো কেতিয়াও কোনেও ক'ব নোৱাৰে। চ' কাট অফ মাৰ্ক লৈ ইমান টেনশ্যন, ইমান ভাবিব নালাগে যে এক্সাম যদি ভাল হৈছে চান্স 80% আছে। কাট অফ মাৰ্ক লৈ এইটো কাৰণে ভাবিব নালাগে। মই যেতিয়া পঢ়িছিলোঁ কাট অফ মাৰ্কটো যেতিয়া শুনা পাওঁ ইয়াৰ মুখত ইমান 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 মানে বহুত, তেতিয়া মাথা বেয়া হৈ যায় যে মোৰতো নাম নাথাকে, 100% মোৰ নাম নাথাকে। ইমান ইমান কৈ আছে, ইমান কৈছে, ইমান কৈছে। কিছুমানে আকৌ ভালো কয় যে তই পাই যাবি। চ' কাট অফ মাৰ্কটো কোনেও ক'ব নোৱাৰে, আৰু কাট অফ মাৰ্কটো বেলেগৰ কথাত শুনিব নালাগে, শুনি পেলাই টেনশ্যন কৰিব নালাগে। কিছুমানে আছে নিজৰ ভুলটো ভালকৈ এনচাৰ কিট নাচায় আৰু নিজৰ ভুলটো একচেপ্টো নকৰে, বেছিকৈ কৈ দিয়ে। 150ৰ ভিতৰত 135, 130, 120, ইমানো ইজি নহয় এক্সামবিলাক, বা ইমানো হেৰি নহয়। চ' মই কৈছোঁ কাট অফ মাৰ্কটো ৰেচপেক্টিভলি আপোনাৰ আগৰ যিবিলাক এক্সাম হৈছে এইবোৰতকৈ কাট অফ মাৰ্কটো কম যাব। আৰু কাট অফ মাৰ্কটো কিয় কম যাব? ডিউ টু নেগেটিভ মাৰ্কিং। নেগেটিভ মাৰ্কিংটো 0.25 আছে। যিবিলাক টপাৰো হয়, একদম পূৰা টপাৰ হয়, ভাল একদম ষ্টুডেণ্ট, ইহঁতেও নেগেটিভ মাৰ্কিঙত হাত নিদিয়ে। 50-50 চান্স থাকিলেও হাত নিদিয়ে। যিহেতু 150 মাৰ্কছ আছে, টপাৰবিলাকেও 20টা, 10টা, 15টা, 20টা, 25টাকৈ এৰি দিয়ে, বা 10টাই এৰি দিয়ক, এৰি হ'লে দিয়ক, যিটো নাজানে সেইটো নকৰিব। চ' কাট অফ মাৰ্কটো যিহেতু নেগেটিভ মাৰ্কিং আছে, কাট অফ মাৰ্ক কমি যাব, আপোনালোকে চিন্তা কৰিব নালাগে। এজ পাৰ মাই এছেছমেণ্ট, মোৰ যিটো এছেছমেণ্ট আছে, মই কৈছোঁ 150 মাৰ্কছ আছে, তাৰ ভিতৰত 70% মাৰ্কছ যোনে পাব, 70% যোনবিলাক প্লাছ পাব, 70%, ডেট মিনছ 110, 110, 1112, 112, 110, 12, 115, তাৰ পৰা 110ৰ পৰা যোনবিলাক পাইছে, মই ভাবোঁ তেওঁলোকে ৰিটেন ক্লিয়াৰ কৰিব। এইটো মোৰ এছেছমেণ্ট, এইটো কাৰো এছেছমেণ্ট নহয়, এইটো মোৰ মনৰ পৰা কৈছোঁ, যিহেতু মোৰ এটা এক্সপিৰিয়েঞ্চত কৈছোঁ। যোনে যিমানে যি নকওক কিয় মোৰ সেইবিলাক বিলিভ নহয়। যোনবিলাকে ভালকৈ পঢ়িছে 70%ৰ বেছি পাব, ইহঁতে হায়াৰ ছেকেণ্ডেৰী লেভেলত ৰিটেনটো ক্লিয়াৰ কৰিব। এইটো মোৰ এছেছমেণ্ট। চ' গাইজ, যদি ভিডিঅ'টো ভাল লাগে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। চ' এইটো মোৰ এক্সপিৰিয়েঞ্চত কথাবিলাক কৈছোঁ। যদি ভাল লাগিছে আপোনালোকক মানে তেতিয়া কমেণ্টত জনালে মই আগলৈ আৰু ভিডিঅ' বনাই দিম আপোনালোকক। চ' গুড নাইট, শুভৰাত্ৰি।